कौन है कैसा कौन है कैसा यही सतहती मोर हमें ये বসে বলে আপনি করতে পারো মই ইয়াতে আছো মোৰ গুহাৰ সন্মুখত পত্ৰ পেলাই থৈ যা আমার লগতে যাব নেকি বাৰু কিয় যাম তহঁতৰে লগত দাদা হেৰি গৈ থাক মই গৈ আছো দাদাই মোৰ পত্ৰ পঠিয়াইছে চাওঁচোন কি লিখিছে অগিৰি ঘটনা বকুলত উপৰিছে মোৰ প্ৰাণৱৰী কৃষ্ণ কৃষ্ণ বকুলত উপৰিছে মোৰ প্ৰাণৱৰী কৃষ্ণ কৃষ্ণ কেনে জগত কৰিব লাগে কোনে মোৰ দাদাক কৰিব নিধন পাপু পাপু পুতানা বয় অংঘৰ ভগিনী বয় মায়াবী পাতানা গকুলত উপজিছে হেনো বোলে কংসৰ প্ৰাণবৈৰী হওক যে মোৰ দাদাক কৰিব নিধন দাদা ও দাদা তুমি চিন্তা নকৰিবা আগতে জীৱিত তোমাৰ ভগিনী মই পুতনা তোমাক কোনেও একো অনিষ্ট কৰিব নোৱাৰে যত মানে আছে গকুলত শিশুগণ শুনিলে সকলোৱে অবাকে মই মোৰ এই বিস্তন পান কৰাই অচিৰতে কৰিম নিধান পাপু পাপু পুতনা মইতো এনেকে গলে নহব কি কৰিলা কি কৰা যায় মই এজনী ধুনীয়া টিপলিপ ৰমণীৰ ৰূপ ধাৰণ কৰি যাত্ৰা কৰি বকুলাৰ দিশে পলম নকৰি মই মোহিনীৰ ৰূপ ধাৰণ কৰোঁ মই পাপু পুতনা মই মোহিনীৰ ৰূপটোকে ধাৰণ কৰি লওঁ
আকৌ এইডোখৰত তুলিছে বেছি ইমান সুন্দৰে জীৱনাবি ইমান সৌন্দৰ্য আছে এই জগতত সকলোকে একেলগ কৰি বিধাতাই কৰি ললোঁ আৰু এই জগতলৈ শুন ভালদৰে খোৱা দেই খোৱা খোৱা ইমান কামুৰি থাকে Wie hat er